মস্ত গৰম দিছে ৰে আজি বাপাটো ৰিজাল্ট দিছি ৰিজাল্ট যে ইমান ভাল হ'ব মই ভাবাই নাছিলোঁ মাই বাবা থাকলি কিজানি তাক আৰু সুবিধা দিব পাৰিলেহেঁতেন মই এই দুখীয়া ভাইয়াকটোনো তাক কিমান শান্তি সুবিধা দিম মোৰো কাম বন নাই গা চাও পৰি গেছি সি দেখোন আহাই নাই আজি তাক গেলে কাপোৰ একযোৰ আনি থৈ দিছোঁ তাৰ কিজানি মনটো ভালেই লাগিলে আজি পৰীক্ষা ভাল হোৱা বুলি আজি তাৰ কাপোৰ একযোৰ আনি থৈ দিছোঁ কালি দিম দেই কলেজতো নাম চাম লগাই দিম ভাল চাই তামোলপুৰতে দিব লাগিব তাক তাতেই ভাল হ'ব আহিল নেকি সি এতিয়া চাওঁ এই দেখৰিতে চেৰকানি এনাম ৰিজাল্ট ভাল হৈছে পাপ্পা ই চলটো এনাম ভাল বুলি মই ভাবাই নাছিলোঁ ঐ তাক ইবাৰ ধ্বংস কৰি এৰিব লাগিব কৰিব আহিলে চেৰকানি তইতো ৰিজাল্ট আমাৰ ভালে কৰিলি ইবাৰ পিছে ক'ত নাম লগাম বুলি ভাবিছে নাম মানে দাদাই যদি তাতে লগাম বুলি ভাবিছোঁ এই ক'ত দিব দাদাই তো কমাৰ্চতে দিব নেকি এই এইগিলা কমাৰ্চ চমাৰ্চ বাদ দিয়ে মোৰ লগত ৰঙিয়াত বল তই বিন্দাছ হৈ যাব পাৰিবি ৰঙিয়াত অঁ দাদাই বা দেনে নাযায় দাদাক তই কিবাকে কবি যে তোৰ কথা কি নেপেলাব দাদাৰে তোৰ মানব সিহঁতৰ তাক দাদাৰে ভৰি ধৰিলেও কবি মই ৰঙিয়াত যাম বিন্দাছ হৈ যাব পাৰিবি তাতে ৰঙিয়াত দাদাই ক'ত দিব কমাৰ্চত নেদলি হাই ছেকেণ্ডাৰীত দিব পাৰে তাতে দুই এটা মাষ্টাৰ চিনাকিও আছে আমাৰ দাদাৰ এইগিলা বাদ দি তই এইগিলা কমাৰ্চ কলেজ হাই ছেকেণ্ডাৰীত পঢ়িলে গাঁৱলীয়া ভোট হৈ থাকিব লাগিব আমাৰ নিচিনা ৰঙিয়াতো তাকেই তোৰ ৰ'বা দাদাই বা এতিয়া মোক কিজানি ৰঙিয়াত দিব নোৱাৰিবই কিবাকৈ কাম বন কৰি ঘৰখন চলাই আছে টকা পইচাও নাই ক'ত ৰঙিয়াত দিব কমাৰ্চতে দিব আৰু এই তোৰ কথা দাদাৰে নেপেলাব তই দাদাৰে কিবাকৈ হ'লে মান্তি কৰ তোক দি বুজাই দাদাৰে ৰঙিয়াত তই আমাৰ লগত আহি যা একো টেনশ্যন নকৰিবি দেচোন মই সুধি চাম নিজে সুধিবি তই যাই কিন্তু মই যাওঁ দে তেনেহ'লে যা এটা কিবাৰ ৰঙিয়াত যা বৰবাদ কৰি দিম দাদা অ' দাদা তাকেতো দাদাক ক'ব লাগিল তাতে কমাৰ্চত ক'ত এডমিশ্যন ল'ম ৰঙিয়াতে ল'ব লাগিব দাদা বাবা কিয়ে বাবা গেছোৰা মই মোৰ আজি কিমান ভাল লাগছি জানানে বাপা মোৰ আজি বহুত ভাল লাগছি আজি যদি মাই বাবা থাকিলে মই আজি কিমান শান্তি পালে জানানে তোৰে ৰিজাল্ট শুনা পাই মই দুখীয়া কাকেৰে তোক মই গোটা আনি সুবিধা দিব পৰা নাই তথাপিও যি কৈছে মোৰ বহুত ভাল লাগছি তোক কাজে মই আনি থৈ দিছোঁ দাদাৰে তই ৰখ মই আনি আছোঁ বাপা তোক মই এইটোৱে দিব পাৰিছোঁ বেলেগ একো দিব পৰা নাই আকৌ নালাগে দাদা মোক আকৌ নালাগে মই সুতত থকা সুলঙৰ পইচাকেইটা কাটি টকা দি দিছোঁ তই দুখ নকৰিবি যাচোঁ যা তোৰ পিন্ধিয়া তোক কেনে লাগে চাওঁ বঢ়িয়া লাগে আজি ভাতক আজি মই আজি বহুত শান্তি পাইছোঁ তোৰ কাৰণে তোক এইটো বস্তু মই আজি নতুন কিনিছোঁ তই এতিয়া ক'ত এডমিশ্যন ল'ম বুলি ভাবিছ পাপা এতিয়া দাদাই জ্যোতি দে মালাতি ল'ম বুলি ভাবিছোঁ কিন্তু মোৰ এনে ৰঙিয়াত ল'বাৰে মন আছে ৰঙিয়াত ল'বি তই বাপা আমাৰ কমাৰ্চত লওঁ নতুবা হাই ছেকেণ্ডাৰীত লওঁ তামোলপুৰ হাই ছেকেণ্ডাৰীত তাতে দুই এটা মোৰ মাষ্টাৰ চিনাকিও আছে তোক বহুত খান্তি হেল্প হ'ব বাপা মোৰ ইমান পইচা পাতিও নাই তইতো জানাই তোক মই আজি এই চলাটোৰ কাৰণেই মই তোক আজি সুতো কাটি পইচা দিছোঁ তাতে আৰু যদি ৰঙিয়াত দিব লাগে তোক এডমিশ্যন দিব লাগিল তাতে ঘৰ ভাড়া দিব লাগিল তোক গাড়ী ভাড়া দিব লাগিল তোৰ এই পেটটোত খাব লাগিব হয়নে নহয় তই এইগিলা চিন্তা কৰ বাপা একবাৰ তই ইমান হেৰিত নকৰবিছো মোৰ ওপৰত কিয় এনেকুৱা কৰা নালাগে দাদা মোক ৰঙিয়াতে দিব লাগিব মোৰ লগৰ চবেই ৰঙিয়াত ল'ব মোকো ৰঙিয়াত দিব লাগিব তেতিয়াহ'লে তই যদি ৰঙিয়াত পঢ়া তোৰ কথা মই আগেদি খেলাও নাই গতিকে এইটো নেখেলাও তই তাতে বেলেগ যি নহওক আমাৰ তাতে বাৰীৰ পিছত বাহাদুৰ চুপ আছে সেই বাহাদুৰ চুপ বেছি পালে হ'লে তোক মই ৰঙিয়াত এডমিশ্যন দিম দে তই মনত দুখ নকৰবি মই বেপাৰীক মাতি বা বেছি তোক মই এডমিশ্যন দি আছোঁ ৰঙিয়াত দেই সঁচাকৈ দাদাই মোক ইমান মৰম কৰে মই ৰঙিয়াত এডমিশ্যন ল'ব খুজিছোঁ দাদাই মোক ৰঙিয়াতো এডমিশ্যন দিছে সঁচাকৈ ৰঙিয়াত যাই বহুত ভাল লাগে
কি বঢ়িয়া লাগে তাতে কলেজ ক্লাছ কৰি তাত ঠাৰি ঠিকেই কৈছিল বঢ়িয়া লাগে ৰঙিয়াত কলেজ কৰি ঢেৰকানি তই কলেজ চলেজ যাই আছে নহয় যাই আছোঁ আজি গৈছিলোঁ মোবাইল চোবাইল ললি নাই আমাৰ নিচিনা মোবাইল তই চাইছোঁ কিয় নাই বস্তুটো মোবাইল লোৱা নাই চাওঁ ফেচবুক হোৱাটছআপ টুইটাৰ ইউটিউব চব আছে চাই লওঁ মই নাজানো নহয় টিপে এইগিলা তোক দিল্লীহে জানবি দাদাৰে তোক দিছি আমাৰ নিচিনা দাদাৰে খুদবি দিছে চাই লওঁ ভালকৈ চাই লওঁ নাম চাম চাই লওঁ খুদবি দাদাই ক'ত দিব পাৰিব এনেকুৱা মোবাইল বহুত দাম লৈছে ন তোক ৰঙিয়া কলেজত নাম লগাই দিব পাৰা সাধাৰণ মোবাইল দি দিওঁতে দিব নোৱাৰেনে আমি চাওঁ এনেকুৱা কি তোক তাহান মোবাইল লৈ ঘূৰি আছোঁ তোক তাকো এটা চুইচ টিপা মোবাইলো দিয়া নাই দাদাৰ সম্বল নাই নহয় মোবাইল পইচা দিব মোবাইল দিবা পাৰবো দে দাদা তোৰ কথা আজিলৈকে পেলাইছে নেকি দাদাৰে তোৰ কথা পেলোৱাই নাই দাদাৰে আজিলৈকে মোবাইলটো ল কিবা কৰে ইয়াতে ফেচবুক খুলি আপিক ধুনীয়া ধুনীয়া পাবি তই ইয়াতে ফোন চোন কৰিব পাৰিবি এনাম ধুনীয়া ল'ৰা হৈছে তই ধুনীয়া চাবি পাবি দেই মোবাইল এটা ল'বি তই দাদাৰে কিন্তু আজি কবি যায় দেই অঁ মই দাদাক ক'ম ঢেৰকানি কলেজত ধুনীয়া কলেজটো তাত দাদাকৰ দ্বাৰা কৈ পেলাই নাম লগাই দিলোঁ এইবাৰ মোবাইলটো দিলেও তাক পুৰা ধ্বংসটো কৰি দিব পাৰিম এটা আপিক লাইন লগাই দিব পাৰিলি তাক আৰু মই ধ্বংস কৰিব নালাগে সেই আপিটোৱে তাক ধ্বংস কৰি পেলাব বাপাটো বা কোৱাই গৈছে কলেজৰ পৰা আহি ৰঙিয়াত লগাই দিছোঁ কোৱা শান্তি পাইছে এইবাৰ আৰু ভাল হ'ব তাৰ ৰিজাল্ট অঁ মোক এটা মোবাইল লাগিব দাদা এতিয়া হা মোবাইল লাগিব মোক এটা মোবাইল অঁ মোৰ চব লগে মোবাইল লৈছে মোকো লাগিব তাতে হোৱাটছআপ ফেচবুক কৰিব পাৰি মোক লাগিব দাদা মোবাইল লাগবই মোক বাপা মোবাইলটো তই খুজিলি ৰছি এতিয়া মই তৎক্ষণাত ক'ৰ পৰা দিওঁ মোবাইলটোৰ আজিকালি ধুনীয়া দাম হৈছে নহয় মই কাম বন কৰিব নোৱাৰা হৈছোঁ দেহাত বল নাই মই নাজানো এইগিলা মোক লাগব মোবাইল মোৰ চব লগে লৈছি ময়ো লওঁ তেতিয়াহ'লে তই এটা কাম কৰিব লাগিব আমাৰ তাতে থকা গাছ চাছ কেইডাল বেছি দিকে যা বাপা তাৰ পৰা যি পইচা পাতিৰ তই মোবাইলটো ইংগে তথাপি তই ভাল কৰি পঢ়াৰ সম্পত্তি তয়ে একমাত্ৰ সম্পত্তি মোৰ গম পাইছা নাই বাপা মই যাওঁ এতিয়া অঁ দাদা চাচোন তই কি ধুনীয়া মোবাইল লৈছোঁ মই তই কৈছিলি মোবাইল কিনিব নালাগে কি ধুনীয়া মোবাইল চাচোন তই আনলি নেকি অঁ চাচোন তই কি ধুনীয়া মোবাইল অঁ দে তোৰে শান্তি হওক দে বাপা লৈ অঁ আৰু কিবা ফেচবুক থাকে বোলে এইগিলা মোবাইলত অঁ ফেচবুক কৰিম মই মোৰ চব লগে কৰে ফেচবুক হোৱাটছআপ এইগিলা থাকে বোলে কোৱাটো বাদ দি তোক মই এটা ভাল কথা শুন আছাম চাইবাৰ আজিকালি বোলে সেইটো এটা কিবা খুলছি তাতে কিবা ফটো বয়া বস্তুগিলা বোলে পোষ্ট দিব নালাগে হোৱা নোহোৱা কথাগিলা বোলে কিবা পোষ্ট দিব নালাগে গম পাইছে নে নাই সেইগিলা দিলে বোলে ডাইৰেক্ট মানুহ বোলে চাই থাকে ডাইৰেক্ট জেলুক লৈ যাব হা গতিকে তই এইগিলাখান যাতে একো নকৰা আৰু তোৰ লগগিলাকো কৈ দিবি যাতে এইগিলা আছাম চাইবাৰে চাই থকা বুলি কবি এইগিলা ভাল বেয়া পোষ্টগিলা দিবি ফেচবুকত হোৱাটছআপত হা অঁ যা তই এতিয়া এইটো ভালকৈ ব্যৱহাৰ কৰিবি দেই ভাল কামত ব্যৱহাৰ কৰিবি ভাত চাত বনছা নে দাদা অঁ বনছো যা খা যা ঢেৰকানি তই বহি আছা অঁ এই কিবা অলপ হোৱাটছআপ কৰিছোঁ তই বোলে আপিটো বোলে নি মাৰিছে ঘৰত সোমাই ধৰিছে অঁ যা দাদাৰে কক গেল সোনকালে নহ'লে ঘৰত আহি সোমাব দাদাক কেনেকৈ কম ভয় লাগে ভাই দাদা মাৰিব মোক নামৰে যা তই কক গেল দাদাৰে তোৰ কথা কোন বুজা এই মাহীৰ ঘৰত আনিব যাব লাগিল এতিয়া তই আনকে লৈ গেল যায় নহ'লে ঘৰত সোমাব আহি পেলাই তই এতিয়া দাদাৰে বেলেগ বুলি ভাবি কোবে মাৰিব সেইটো ভয়ে লাগে ৰ দাদাক এই মই কওঁ আৰু দাদা তই কৈবি হা এটা তো ৰঙিয়া কলেজতো নাম লগালো হা তোৰ মোবাইলটো তোৰ দ্বাৰা আনি দিলোঁ তাৰ আছা তই আপিটোও আনি দিলোঁ তোৰ দ্বাৰাই ইবে তোৰ দাদাৰে কিবা মাৰা প্লেন বনাই দিয়া তাৰপিছত তোৰ দাদাৰ সম্পত্তি আনি মোৰ কথা আহি যাব দাদা অঁ বাপা তোক এটা কথা ক'ব লাগিছিলে দাদা হাও কি মোক কথা ক'ব ভাবিছা কথাটো ক'লি বয়া নাপাতো এই নাপাওঁ মই নাপাওঁ দে মোক মাৰবি নেকি দাদা তোক কতো মই মৰা বাৰু তোক কতো মৰাম কৰছোঁ যি উঠিছে তাকে দিছোঁ তোক মই মাৰিম নেকি তই সম্পত্তি মোৰ তাৰমানে মই দাদা এটা আপিবলৈ আনিছিলোঁ হা তই আপিবলৈ আনিছে তই মোক তো সোধাকে আপিবলৈ আনিছে তোক কতো মৰাম কৰিছিলোঁ মই তোক যি লাগে তাকে দিছিলোঁ
মাই বাবা নহয় তোক ইমান মৰম কৰিছিলো তই এই অৱস্থা কৰিছি আজি তই ওলাই যা বুলি কৈছো মই মোৰ মুখৰ আগৰ পৰা তই মুখ নথবি মোক ওলাই যা বেটা কেনাই তো বাসা দাদের দিছিনে কেনাই বেটা তো তই তো ঘর পাওয়া যা ভালোই করছে ইবে তোর দাদের সম্পত্তি মোর করল কোনি বাধা দে এসো আসো আমি হাঁটিত বহিলা কিবা কথা তো দাদিরে মার খাচ্ছে তো দাদিরে মার খালি নাচাছে তো মারি বাপরে মার খালি চাচে তো দাদিরে মারি পেলো বেশি হয়ে গেল কিবা করে সবাই তোর আপিটোও আছে মায়েরতে এটা বস্তু দিয়েছে সবাই শান্তি লো দাদিরে যা কিন্তু পানির লগত মিলে থাকি দেই পানির লগত মিলে পেলে কৈ দিবি তাৰপিছত দাদিৰে কাম কৰিছে মই তোক কোনোবা দিনে বেয়া কথা কৈছো নাই দে ভাই তই মোক কোনোদিনে বেয়া দিয়া নাই মই সেইটোও কৰিম ইয়া দেখৰি দাদি মৰা মানে সিও নিজে মৰি যাৱা বাপা তোক বোলে দিলো ৰছো এতিয়া মই খং লম কি বা এতিয়া কৈ দাদা মোক মাফ কৰি দি দাদা মোক মাফ কৰি দি দাদা মই তোৰ কথা মই একো নাপালা আজি বাৰু মোক দাদা মাফ কৰি দি মাফ কৰি দি দাদা কিয় ভুল কৰিছে বাবা কৈছো তই মোক মাফ কৰি দি দাদা মোক মাফ কৰি দি দাদা মোক মাফ কৰি দি দাদা তই আমাৰ ভুল কৰিব নালাগিছিল নহয় এই দুখীয়া দাদিৰ তোৰ কথা একবাৰ ভাবিব লাগিছিল তই গম পাইছ নে নাই দাদা তই যদি মোক খুচাই মাফ কৰি দিয়া মই দিয়া পানী গিলাচটো খাব লাগিব তোক মই কেতিয়াও বেয়া নাপাওঁ বাপা যা লৈ যা আৰু এনেকুৱা ভুল নকৰিবি দাদা লোট হয় তোক মই বেয়া নাপাওঁ বাপা Opa. 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 মই এতিয়া পটাত তাৰিখ কৈ আহোঁ ই কেলা মৰা বুলি কৈ আহোঁ ঐ পাৰ্টনাৰ তাৰ কি দাদা ফিনিছ তই কোৱা মতে মই চব কৰি পেলাইছোঁ এতিয়া হয় নেকি কাৰণে নেকি তোক মই আগতে কিবা বেয়া দিয়া দিছোঁ নেকি কাৰণ মইতো তোমাৰ নিজৰে মানুহ আমাৰ কাহিনীটো এতিয়ালৈকে শেষ হোৱা নাই আমি যদি আপোনালোকক লাগে এই ভিডিঅ'টোত আমি দ্বিতীয় পাৰ্ট বনাম আৰু দ্বিতীয় পাৰ্টটোত ই পলাই অনা ছোৱালীজনীৰ কি হ'ল আৰু এই ইয়াক আমি কি কৰিম সেইটো আমি দেখুৱাম আৰু ইয়াৰ মানে এজন ভাল খুৰা এজন আছে সেই খুৰাজন কোন আমি তেওঁক দেখুৱাম